राजस्थान दादागिरी देखी थाना हाथियार लै पे तय क তোর नाम की थाना दादागिरी ओके देखो और कह थाना এনেকে দাদা মিছা থানার আরক্ষী বা মিছা থানাত দেখিছে দাদাগিরি মারুৱাৰী দাদাগিৰি চাওক মিছা থানাত হাতিয়াৰ লৈ মিছা থানাত হাতিয়াৰ লৈ পেলাই মারুৱাৰী দাদাগিৰি দেখিছে নে এ চাওক মিছা থানাত দেখিছে চাই লওক আপোনালোকৰ প্ৰশাসন ইয়াত নাই নেকি এ হাতিয়াৰ লৈ পেলাই মিছা থানাত দাদাগিৰি হ্যাঁ ঠিক আছে আপুনি থানাত এনেকে দাদাগিৰি দেখাব বিজু সামারিয়া এইটো হ্যাঁ বিজু সামারিয়া হ্যাঁ এই হাতিয়াৰ লৈ চাই গুৰুজী এ মিছা থানাত হাতিয়াৰ লৈ দাদাগিৰি মোৰ ঘৰৰ দরজা ঠিকঠিকাই গুলিয়াব এতে ওকে আমি গুলিয়াম সব হাতিয়াৰ লৈছে কোনে গুলিয়াব কোনে গুৰুজী চাওক তুমি কিয় কৈছিলা এই চাওক গুৰুজী হাতিয়াৰ লৈ কেনেকে দাদাগিৰি হাতিয়াৰ লৈ দাদাগিৰি দেখিছে ওকে দেখিছে এ দাদাগিৰি মারুৱাৰী দাদাগিৰি অসমত এজন হল বিজু সামারিয়া মিছা থানাত দাদাগিৰি দেখিছে নে হাতিয়াৰ লৈ পেলাই ওকে আমি তো ক্রাইম যদি কৰো খেদি হোক একো প্রবলেম নাই খেদি হোক আমাক দাদাগিৰি গুৰুজী চাওক এ হাতিয়াৰ লৈ পেলাই দাদাগিৰি দেখিছে চাওক ইয়েস ইয়েস ওকে কি হ'ল এ চাওক হাতিয়াৰ লৈ পেলাই আহিছে চাওক কোনে ওকে অফ কিয় কৰিম অন কেমেৰা কথা পাতিম তুমি ঘৰত কাক ল'ব গৈছিলা এতিয়া নাই নাই ৰমেশ সামাৰিয়াক বিচাৰি গৈছিলো আমি লগ কৰিব আছিল কথা আছিল ওকে তো এইবুলি হাতিয়াৰ লৈ দেখিছে নে খেদি আহিছে গম কি হল কাক দম দিছ খেদি আহিছে দাদাগিৰিটো ভাল লাগিল নাজানে হাতিয়ালে খেদি আছে দাদাগিৰি চাওক থানাত এই দাদাগিৰি মিছা থানাত এই দাদাগিৰি এই গুলি মাৰিছে তেওঁ আপুনি বেৰেল চাফা কৰক গুলি মাৰিছে বেৰেল চাফা কৰক বেৰেল চাওক চেক কৰক গুলি মাৰিছে ভাল লাগিছে কি দম দি আছা তুমি এই কাৰ লগত কথা পাতি আছে আপুনি আপুনি বেৰেল চাফা কৰক হাতিয়া চিজ কৰক না আপোনালোকে গুলি মাৰিছে মানুহক গুলি মাৰিছে বেৰেল চাফা কৰিলে গম পাব না গুলি মাৰিছে এইজন চিজ কৰক আপোনালোকে পুলিচৰ আগত থানাত আহি পেলাই तीन आदमी जोर से दरवाजा ठक-ठका के हां यस আমি আছো কোন তিনজন হে এটা তো চিন না 2 3 এইজন তিনজন মই গৈছো আপুনি দেখিছিলে হ্যাঁ মই গৈছো আপুনি দেখিছে আপুনি এইটো বুলি যে ক'লে এটা কৈ আছে নহয় কোৱা মানুহ আসলে দেখা মানুহ কি কথা কৈছে আপুনি কথা কৈ আছা তুমি আপুনি থানাত হাতিয়ালে সিভিল মানুহ এনেকে আছে আপুনি এইবিলাকে চিজ কিয় কৰা নাই আপোনাৰ আছে প্ৰুফ আছে চিজ কৰক হাতিয়াৰ रमेश सामारिया और बिजू सामारिया तो दीपक गुप्ता इमरान खान गीतार बाबत पैसा दिছিল 15 লাখ টাকা पैसा দিম বুলি মোক ৰাতি মাতিলে মাতি আমি মোৰ লগৰ কইলো আহি পেলাই লাষ্টত কেছ দি পেলাই আমাকে এতিয়া জেললৈ পঠাই দিছে গুলি হৈছে আৰু হাতিয়াৰ লৈ পেলাই মিছা থানাত গুলি মাৰি তাৰ ভিডিও দিছে আপোনালোকক চাই ল'ব কোনে মাৰিছে কোনে গুলি আছে এইটো কৈ দে বিজয় সামারিয়া কোনে ডাঙৰ এটা কোম্পানী চলি আছে সামারিয়া কোম্পানী কলিয়াবৰত লোকেল মানুহৰ পৰা পইচা লৈ পেলাই পইচা নিদিয়ে কোনে মাৰিছে সহজ চাকৰি কৰা মানুহ পুলিচত চাকৰি কৰা মানুহ আপোনাৰ নাম দিয়া নাই আপোনাৰ নাম সাদ্দাম হুছেইন বাকি মানে আপোনাৰ ভুল তথ্য দি সামারিয়া কোম্পানী পইচা পায় আপুনি কিমান টকা পইচা পায় 15 লাখ টকা পইচা পায় পইচা ইটাৰ লগত লৈছিলে কালি ফায়াৰিং কোনে কৰিছিলে এইটো ৰমেশ সামাৰিয়া কথা বিজু সামাৰিয়া ক'ত কৈ বিজু সামাৰিয়া মিছাত ঘৰ আপোনালোকৰ ভুল তথ্য দি হৈছে ন আপোনালোকে পইচা দিম বুলি মাতিছে মই কৈছো পইচা ল'বলৈ ৰাতি 2টা বজাত মই কি কৰিব যাম আপোনালোকে দৰ্জা আপোনালোকে ভাঙিছিলে নেকি পইচা দিম বুলি 2টা বজাত মোক পইচা দিম বুলি মাতিছে ৰমেশ সামাৰিয়াই তাৰ পিছত মোক এটা প্লেনিং কৰি পেলাই